So hey guys, good morning and welcome back to my vlog. আৰু চাওক এইফালে মোৰ পিছফালে মানে আঁঠুৱা আমি ৰাতি আঁঠুৱা টানি পেলাই শুওঁ কাৰণ কি মহৰ কাৰণে আৰু আঁঠুৱা উঠোৱাই নাই এতিয়া মাহঁত মৰ্ণিং ৱাকৰ কাৰণে গ'ল আৰু মই এতিয়া যাবলৈ ওলাইছোঁ চাইকেল চলাবলৈ অকণমান চ' আজিৰ ব্লগটো একদম ৰাতিপুৱাৰ পৰা মই ৰাতিলৈ কি কৰোঁ এটা ৰেণ্ডম ডেট তো সেইটো হ'ব চ' আপোনালোকে চাই থাকিব চ' ব'লক এতিয়া চাইকেল চলাই আহোঁ আৰু এতিয়া প্ৰায় 5:30 বাজে আৰু So guys, মই এতিয়া আহি পাই গ'লো ঘৰ আৰু অকণ ফ্ৰেছ হৈ পেলাই এতিয়া এগিলাছ পানী খাব লৈছোঁ আৰু এইফালে মূৰত বহি আছে মা আজি বৰ ৰ'দ দিছে ন কালি ৰ'দটো অকণমান কম আছিলে আজি আকৌ ইমান ৰ'দ দিছে নহয় মই আগফালে চোতাল সাৰাই নাই এতিয়া সাৰিবলৈ যাওঁহে অকণমান বহি লৈছোঁ ফেনৰ তলত তাকে চ' গাইজ মই ইয়াতে এতিয়া বহি আছোঁ আৰু এতিয়া পাপা যাবলৈ ওলাইছে মানে কামলৈ চ' সেইকাৰণে মায়ে ভিতৰলৈ নাস্তা বনাব গৈছে আৰু 8:30 বাজিও গ'ল চ' এতিয়া মায়ে নাস্তা বনাই আছে মায়ে ঘৰ চৰ পৰা সাৰিলে আৰু মানে চোতালটো সাৰিলে যে তাৰপিছত সাৰি পেলাই এতিয়া নাস্তা বনাবলৈ গৈছে চ' ব'লক মায়ে নাস্তা কি বনাইছে চাই আহোঁ চ' গাইজ আজি আমাৰ নাস্তাত ঘৰত বনি আছে ইডলি আৰু দোচা তো এইফালে মায়ে ইডলি বনাব লৈছে ইয়াতে দিব মাৰ কাৰণে মানে ইডলি বনাব আৰু মোৰ কাৰণে দোচা বনাব আৰু পাপাও চাগে ইডলিয়ে খাব ন মোৰ ইডলি ভাল লাগে আৰু মোৰ দোচা ভাল লাগে চ' গাইজ এয়া চাওক মায়ে ধুনীয়াকৈ দোচা আৰু ইডলি বনাই দিলে আৰু এইফালে পাপাই খায়ে আছে দোচা আৰু ইডলি আৰু এইফালে মায়ে এনেকৈ ওলাই আছে ইডলি চ' গাইজ মই ব্ৰেকফাষ্টটো কৰি লওঁ তাৰপিছত আপোনালোকৰ কথা পাতিম তো গাইজ মই এতিয়া গাটো ধুই পেলাই আহি গ'লোঁ আৰু আজি পুৰা চুলিও ধুইছিলোঁ সেইকাৰণে চুলিখিনি পূৰা ভিজা আছে আৰু এতিয়া আকৌ কিবা এটা খাবলৈ মন গৈছে চব ব'লক কিবা এটা বনাওঁগৈ ধুই পেলাই মোৰ টোপনি আহি গ'ল সেইকাৰণে মই অকণ শুই গ'লোঁ আৰু এতিয়া উঠি ভাবিছোঁ ইমান গৰম যিহেতু চ' এগিলাচ লাচ্চি বনাই লওঁ আৰু ঘৰত দৈ আছেই যাতে চ' এতিয়া মই লাচ্চি একাপ বনাই লওঁ এয়া এটা দৈ আছে তো দৈ দিয়ে মই বনাম আৰু চ' গাইজ লাচ্চি বনাবলৈ মই দৈ ল'ম যিমানখিনি লাগে মই এগিলাছে বনাম চ' সেইকাৰণে সিমানেই ল'ম আৰু লগতে পানী অকণমান দি ল'ম আৰু লগতে চেনি আৰু ইলাইচি অকণমান দি ল'ম চেনি আপোনালোকে জোখৰ মতে দিব আপোনালোকৰ যিমান ভাল লাগে আৰু ইলাইচি অকণমান ভাল ফ্লেভাৰ এটা আহিবৰ কাৰণে দিছোঁ মই ইলাইচি ফ্লেভাৰটো যিহেতু ভাল লাগে সেইকাৰণে চ' তাৰ পিছত মিক্সিত মই জাষ্ট মিক্সাৰত দি দিম আৰু আমাৰ লাচ্চি ৰেডি হৈ যাব চ' এয়া আমাৰ লাচ্চি ৰেডি হৈ গ'ল আৰু এতিয়া একদম ধুনীয়াকৈ খাওঁগৈ আৰু বুঢ়া বনিছে গাইজ চ' গাইজ এতিয়া মানে লাঞ্চ কৰিবলৈ হৈ গ'ল পাপাও আহি গ'ল চ' ব'লক আমি লাঞ্চ কৰি লওঁ এতিয়া চ' গাইজ মই এতিয়া লাঞ্চটো কৰি লওঁ আৰু আজি লাঞ্চত ভেজ আছে আৰু ইয়াতে আছে পনীৰ ভাত এইফালে ভিন্দি আৰু এইফালে কিবা এটা ভাজি বনাইছে মায়ে আৰু এইফালে দালি চ' মই ফাৰ্ষ্টতে লাঞ্চটো কৰি লওঁ তাৰপিছত আৰু এয়া চাওক গাইজ আমাৰ ঘৰৰ লিচু একদম পাপাই মানে ৰাতিপুৱা পাৰি থৈছিলে সেইকাৰণে এতিয়ালৈ পাতকেইটা শুকাই গ'ল এতিয়া খাওঁ আহক একদম পূৰা ধুনীয়া মিঠা মিঠা হৈছে নাই আৰু গছত শেষ হ'ল এইখিনিয়ে লাষ্ট চ' এইখিনি এনেকৈ পাৰি থৈছোঁ আপোনালোকে এইটো ছিজনত লেচুকে বেছিকৈ খাই ভাল পায় নে আম বেছিকৈ খাই ভাল পায় কমেণ্টত জনাবচোন আমাৰ ঘৰত কিন্তু লেচুৱে বেছি খোৱা হয় কাৰণ আমাৰ ঘৰত লেচুৰ গছ আছে ন দুজোপাকৈ আছে চ' সেইটো কাৰণে আমাৰ লেচু বেছি খোৱা হয় আমো খাওঁ তথাপি লেচুটো আৰু ঘৰৰ বস্তু একদম ধুনীয়া মিঠা হৈছে তাতকৈ বেছি চাগে গছত থাকিলে বেয়া হৈ গ'লে হয় চ' গুড ইভিনিং গাইজ আৰু এতিয়া অকণমান বাহিৰলৈ ওলাই গৈছিলোঁ ইমান গৰম পৰিছে ঘৰতনো কিমান থাকিব তেতিয়া মই মোবাইলটো নিয়া নহ'ল ব্লগ কৰিবলৈ এনেই ঘৰৰ এইখিনিতে আছিলে আৰু পোৱালি কেইটামানৰ লগত অকণমান কথা চথা পাতি আৰু এতিয়া অকণমান চাহ তাহ খাই লওঁ আৰু